আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এইবাৰ এটা অভিনৱ সিদ্ধান্ত লৈছে যে ২৬ত যিহেতু আমাৰ কংগ্ৰেছৰ চৰকাৰ হ'বই আৰু এই চৰকাৰৰ কাৰণে যিখন আমাৰ মেনিফেষ্টো, এই মেনিফেষ্টোখন এইবাৰ আমি ৰাইজৰ মেনিফেষ্টো হিচাপে কৰিব খুজিছোঁ। আৰু তাৰ কাৰণে আমাৰ গোটেই প্ৰদেশ কংগ্ৰেছৰ আটাইকেইগৰাকী শীৰ্ষ নেতা আমি 5টা গ্ৰুপত বিভক্ত হৈ আমি 35খন জিলাত আমি পৰিভ্ৰমণ কৰিছোঁ। আৰু ইয়াত মোৰ লগত আছে আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আছে, প্ৰাক্তন মন্ত্ৰী পেটুৱা মুণ্ডা ডাঙৰীয়া আছে, আৰু তিৱা অট'নমাছ কাউন্সিলৰ প্ৰাক্তন CEM আছে আমাৰ ৰমেশ বৰদলৈ ডাঙৰীয়া, আৰু আমাৰ থাউচেণ্ড ডাঙৰীয়া আছে, আমাৰ এজন MLA আছিলে নুৰুল হুদা ডাঙৰীয়া, তেখেত আজি কিবা অসুবিধা বশতঃ তেখেত আহিব পৰা নাই। ইয়াৰ উপৰি আমাৰ টিমটোত আৰু অন্যান্যসকল আছে। যে আমি ইয়াত ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং জিলা আমি পৰিভ্ৰমণ কৰি আজি আমি পশ্চিম কাৰ্বি আংলং জিলাত আমি ঘূৰিলোঁ, বিভিন্ন সংগঠনৰ পৰা মতামত ল'লোঁ আৰু সেইবিলাক আমি নোট ডাউন কৰিছোঁ। আমি ৰাইজৰ যিখন মেনিফেষ্টো হ'ব তাত এইবিলাক আহিব। আৰু কাৰ্বি আংলং জিলাত আৰু ডিমা হাছাও জিলাত আৰু পশ্চিম কাৰ্বি আংলং জিলাত মেইন এটা কথাই আহিছে, সেইটো হৈছে কি সকলো ৰাইজে ইয়াত যে ডিষ্ট্ৰিক্ট কাউন্সিলৰ যে সীমাহীন দুৰ্নীতি, এই দুখন জিলাতো তুলিৰাম ৰংহাঙৰ ওপৰত আৰু ডিমা হাছাও জিলা কাৰ্বিচাৰ সাংঘাতিক যিটো লুণ্ঠন চলিছে চাৰিওপিনৰ পৰা। এটাটো হৈছে ইয়াত সম্পূৰ্ণ চিণ্ডিকেট, গোটেই ইয়াৰ যিমানবিলাক ফৰেষ্ট সম্পদ আছে, এই ফৰেষ্ট সম্পদ সকলোবিলাক শিল বালি বাঁহ গছ সকলোবিলাক এপিনৰ পৰা মানে তেওঁলোকে চিণ্ডিকেটৰ যোগেদি শেষ কৰিছে। আৰু অন্য হাতেদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমান টকা আহিছে এই ডিষ্ট্ৰিক্ট কাউন্সিলত, এই টকাৰ কোনো হিচাপ নাইকিয়া, সকলোবিলাক টকা তেওঁলোকে কেৱল আত্মসাৎ কৰিছে। গতিকে এইটোৱেই হৈছে আটাইতকৈ ভয়ংকৰ দুৰ্নীতি আৰু ই সকলো সীমা চেৰাই গৈছে। গতিকে সকলো ৰাইজৰ আমাৰ ওচৰত এটাই ডিমাণ্ড যে কংগ্ৰেছৰ মেনিফেষ্টোত এইটো আহিব লাগে যে তুলিৰাম ৰংহাঙৰ কৰাপশ্যনৰ ওপৰত নিয়া আৰু CBIৰ তদন্ত হ'ব লাগে, তুলিৰাম ৰংহাঙৰ সকলোবিলাক সম্পত্তি বাজেয়াপ্ত হ'ব লাগে, আৰু কংগ্ৰেছ চৰকাৰ অহাৰ পিছত তুলিৰাম ৰংহাঙক জেললৈ পঠাব লাগে। এইটো হৈছে ৰাইজৰ দাবী, এইটো হৈছে ৰাইজৰ দাবী। গতিকে আমি ৰাইজৰ চেণ্টিমেণ্টটো আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। সেইটোৰ বিষয়ে ইয়াত হৈছে কি যে যিটো সাংবিধানিক মতে ইয়াত এতিয়া আমি শুনিবলৈ পাইছোঁ যে ইয়াত বিভিন্ন ধৰণৰ ভয় ভীতি দেখুওৱা হৈছে। ইয়াততো এতিয়া ডিক্টেটৰ এনেকুৱা হৈছে, মানুহক কৈছে যে BJPক যদি ভোট নিদিয়া ঘৰ ভাঙি দিম, উচ্ছেদ কৰি দিম, এনেকুৱা ধৰণৰ ভাবুকি চাৰিওপিনৰ, আৰু সেইটোকে দেখুৱাবলৈ ক'ৰবাত দুঘৰ এঘৰ ভাঙিছে। এতিয়া আমাৰ কথা হ'ল যে আজি PGR VGR কথা কিয় আহিব? যিদিনাখন কাৰ্বি আংলং গঠন হৈছিল সেইদিনাখনৰ পৰা ইয়াত আপোনাৰ স্বাধীনতাৰ আগৰে পৰা ইয়াত যিবিলাক মানুহ, ইয়াততো সকলোবিলাকেই VGR, সকলোবিলাকেই PGR, গোটেই জেগাত এইখনতো অটব্য অৰণ্য আছিল এটা সময়ত। গতিকে ইয়াত স্বাধীনতাৰ আগৰে পৰা যিসকল মানুহ স্থায়ীভাৱে বসবাস কৰি আছে, যি কমিউনিটিৰেই নহওক তেওঁলোক স্থায়ীভাৱে বসবাস কৰি আছে, সেইসকলৰ সকলো ধৰণৰ সুৰক্ষা, তেওঁলোকে ভূমিৰ অধিকাৰ পাব লাগে আৰু সকলো ধৰণৰ সুৰক্ষা পাব লাগে। আৰু লগতে যিটো 6th শিডিউল, ইয়াত 6th শিডিউল ডিক্লেয়াৰ কৰিছে, গতিকে 6th শিডিউলৰো মৰ্যাদা সম্পূৰ্ণৰূপে অক্ষুণ্ণ থাকিব লাগে।